নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো ভিজিট কৰিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবা। UIIC অফিচাৰ ৰিকুৱাৰমেণ্টৰ পোষ্ট ওলাইছে কেইবাটাও। ইউনাইটেড ইণ্ডিয়া ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডৰ ফালৰ পৰা কেনেকৈ কি কৰিব লাগিব আৰু কিমানটা পোষ্ট ওলাইছে, কি বিভাগত পোষ্ট ওলাইছে, সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আৰু ভিডিঅ'টো চাই ইনফৰ্মেটিভ লাগিলে লাইক এটা কৰি থৈ যাবা আৰু আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে যদি ভিজিট কৰিছা ছাবস্ক্ৰাইব কৰি দিবা। পোষ্টটোৰ নাম হ'ল এডমিনিষ্ট্ৰেটিভ অফিচাৰ স্কেল 1ৰ পোষ্ট ওলাইছে, 200টা পদ ওলাইছে আৰু কেটেগৰী ৱাইজ ভেকেঞ্চি ওলাইছে। স্পেচিয়েলিষ্ট ৰিস্ক মেনেজমেণ্টৰ পোষ্ট ওলাইছে 10টা আৰু স্পেচিয়েলিষ্ট ফাইনেন্স এণ্ড ইনভেষ্টমেণ্টৰ পোষ্ট ওলাইছে 20টা আৰু স্পেচিয়েলিষ্ট অট'মোবাইল ইঞ্জিনিয়াৰৰ পোষ্ট ওলাইছে 20টা আৰু স্পেচিয়েলিষ্ট কেমিকেল ইঞ্জিনিয়াৰ বা মেকাট্ৰনিক্স ইঞ্জিনিয়াৰৰ পোষ্ট ওলাইছে 10টা আৰু স্পেচিয়েলিষ্ট ডাটা এনালাইচিছৰ পোষ্ট ওলাইছে, এনালাইটিক্সৰ পোষ্ট ওলাইছে 20টা আৰু স্পেচিয়েলিষ্ট লিগেলৰ পোষ্ট ওলাইছে 20টা আৰু জাৰ্নেলিষ্টৰ পোষ্ট ওলাইছে 100টা। আৰু পে স্কেল বা চেলাৰীটো প্ৰতিমাহে আপোনালোকক দিয়া হ'ব 35,000 টকা দিয়া হ'ব প্ৰতিমাহে। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ UIIC অফিচাৰ ৰিকুৱাৰমেণ্ট মানে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব। এজ লিমিটটো আপোনালোকৰ 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। মানে মিনিমাম এজ লিমিটটো 21 বছৰ আৰু মেক্সিমাম এজ লিমিটটো হ'ল 30 বছৰ। তাৰ ভিতৰত আপোনালোকৰ এজ লিমিটটো হ'ব লাগিব। আৰু এজ ৰিলেক্সেশ্যনটো কেটেগৰী ৱাইজ থাকিব। SC ST কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন আৰু OBC কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন থাকিব আৰু PWBD কাৰণে 10 বছৰ এজ ৰিলেক্সেশ্যন থাকিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বা শৈক্ষিক অৰ্হতাটো লাগিব। স্পেচিয়েলিষ্ট বা ৰিস্ক মেনেজমেণ্ট পদটোৰ কাৰণে BE বা BTech কৰা হ'ব লাগিব 60% মাৰ্কছৰ সৈতে আৰু SC ST কাৰণে 55% মাৰ্কছ থাকিলে হ'ব। SC ST খিনিৰ কাৰণে 5% ৰেহাই দিয়া হৈছে। এণ্ড পোষ্ট গ্ৰেজুৱেশ্যন ইন ৰিস্ক মেনেজমেণ্টত পোষ্ট গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব বা PGDM ইন ৰিস্ক মেনেজমেণ্ট বা ME বা MTech কৰা হ'লেও হ'ব। আৰু স্পেচিয়েলিষ্ট ফাইনেন্স এণ্ড ইনভেষ্টমেণ্ট পদটোৰ কাৰণে চাৰ্টেন একাউণ্টেণ্ট বা কষ্ট একাউণ্টেণ্ট কৰা হ'ব লাগিব, নহ'লে BCom কৰা হ'ব লাগিব 60% মাৰ্কছৰ সৈতে আৰু SC ST খিনিৰ কাৰণে 55% মাৰ্কছ থাকিলেও হৈ যাব। আৰু স্পেচিয়েলিষ্ট অট'মোবাইল ইঞ্জিনিয়াৰটোৰ কাৰণে BE বা BTech পাছ কৰা হ'ব লাগিব অট'মোবাইল ইঞ্জিনিয়াৰিঙৰ ফালৰ পৰা আৰু মিনিমাম 60% মাৰ্কছৰ সৈতে MTech কৰা হ'লেও হ'ব। SC ST খিনিৰ কাৰণে 5% মাৰ্কছ ৰেহাই দিয়া হয়, 55% মাৰ্কছ থাকিলেও হৈ যাব। আৰু স্পেচিয়েলিষ্ট কেমিকেল ইঞ্জিনিয়াৰ বা মেকাট্ৰনিক্স ইঞ্জিনিয়াৰখিনিৰ কাৰণে BTech বা BE পাছ কৰা হ'ব লাগিব মেকাট্ৰনিক্স বা কেমিকেল ইঞ্জিনিয়াৰিঙৰ বিভাগৰ ফালৰ পৰা 60% মাৰ্কছৰ সৈতে বা MTech বা ME মেকাট্ৰনিক্স বা কেমিকেল ইঞ্জিনিয়াৰিঙত পাছ কৰা হ'লেও হৈ যাব। তাৰপিছত স্পেচিয়েলিষ্ট ডাটা এনালাইটিক্সৰ পোষ্টটোৰ কাৰণে BE বা BTech পাছ কৰা হ'ব লাগিব। কম্পিউটাৰ চায়েন্স বা কম্পিউটাৰ এপ্লিকেশ্যন বা IT বা গ্ৰেজুৱেট ইন ষ্টেটিক্স বা ডাটা চায়েন্সত গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব মিনিমাম 60% মাৰ্কছৰ সৈতে, নহ'লে ME বা MTech কৰা হ'লেও হ'ব কম্পিউটাৰ চায়েন্স বা ITত। আৰু স্পেচিয়েলিষ্ট লিগেল পোষ্টটোৰ কাৰণে বেচেলৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব ল'ত 60% মাৰ্কছৰ সৈতে আৰু SC ST কাৰণে 55% মাৰ্কছ থাকিলেও হৈ যাব। আৰু জেনেৰেলিষ্ট পোষ্টটোৰ কাৰণে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, গ্ৰেজুৱেট ডিগ্ৰী বা পষ্ট গ্ৰেজুৱেট ডিগ্ৰী পাছ কৰা হ'ব লাগিব যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ ফালৰ পৰা 60% মাৰ্কছৰ সৈতে আৰু SC ST খিনিৰ কাৰণে 55% মাৰ্কছ থাকিলে হৈ যাব। আৰু কম্পিউটাৰ স্কিলটো থাকিব লাগিব, আপোনালোকৰ কম্পিউটাৰ নলেজটো ভালকৈ জানিব লাগিব। আৰু এপ্লিকেশ্যন ফিজটো থাকিব কেটেগৰী ৱাইজ অৰ্ডাৰ্ছ মানে OBC MOBC জেনেৰেলৰ কাৰণে এপ্লিকেশ্যন ফিজ থাকিব 1000 টকা আৰু লগতে GST থাকিব। আৰু SC ST বা PWBDৰ কাৰণে এপ্লিকেশ্যন ফিজ থাকিব 250 টকা প্লাছ GST। আৰু আপোনালোকে UIIC ৰিকুৱাৰমেণ্ট পদটোৰ কাৰণে কেনেকৈ এপ্লাই কৰিব, আপোনালোকে মোৰ ভিডিঅ'টোত থকা ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ ক্লিক কৰি অনলাইনটো কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেট কেইটা জানি থৈ দিয়ক যে ষ্টাৰ্ট হৈছিলে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিলে 15 অক্টোবৰ 2024 পৰা আৰু লাষ্ট ডেটটো থাকিব
5 নৱেম্বৰ 2024 পৰ্যন্ত লাষ্ট ডেটটো থাকিব আৰু তাৰ আগতে অনলাইনটো কৰি ল'ব। আৰু ভিডিঅ'টো যদি ইমানলৈকে চাই আছে, যদি ভিডিঅ'টো চাই যদি ইনফৰ্মেটিভ লাগিলে তেনেহ'লে লাইক এটা কৰি থৈ যাব আৰু আমাৰ চেনেলটোত আপোনালোকে অংশীদাৰ হ'ব পাৰে। ধন্যবাদ।